আজি তেজপুৰত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ 100 বছৰীয়া এই প্ৰতিষ্ঠা দিৱস আয়োজন কৰা হৈছিল। ইয়াত তেজপুৰৰ চাৰ্চ ফিল্ড অথবা নেহেৰু ময়দানত অসংখ্য স্বয়ংসেৱকে আহি তেখেতসকলৰ কুচকাৱাজ কৰিছে, মাতৃ বন্দনা কৰিছে, অমৃত বাণী শুনাইছে আৰু এই অনুষ্ঠানত বিশিষ্ট অতিথিসকলে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ জন্ম আৰু অতি কষ্টেৰে কেনেকৈ আহি 100 বছৰ পাৰ কৰিলে তাৰে বৰ্ণনা কৰিছে। মোৰ মনত পৰে, মই যেতিয়া তেজপুৰ একাডেমী স্কুলত পঢ়ি আছিলোঁ, তেতিয়া তেজপুৰ একাডেমী স্কুলৰ আমাৰ শিক্ষাগুৰু নৰেন্দ্ৰদেৱ শাস্ত্ৰী, যিজনৰ নামত আজি এই মঞ্চ সোঁৱৰণি মঞ্চ হিচাপে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই আগবঢ়াইছে। তেখেতে তেজপুৰ একাডেমী স্কুলৰ সন্মুখত আবেলি সময়ত স্কুল ছুটিৰ পিছত শাখাৰ যি আমাৰ কুচকাৱাজ কৰে স্বয়ংসেৱকসকলে, এই কুচকাৱাজৰ অনুষ্ঠান কৰিছিল। আৰু মোৰ পিতৃ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই মোক বাৰে বাৰে কৈছিল যে নৰেনে এনেকৈ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ এনেকুৱা কুচকাৱাজ কৰে, এই লাঠি প্ৰদৰ্শন কৰে, অমুক কৰে, তই গৈ তাতে সেই শিক্ষা লবি। তেতিয়া মই মোৰ ঘৰ কলিবাৰী, তেজপুৰৰ কলিবাৰী, ঘৰত কিতাপ থৈ খোৱা খাদ্য খাই আকৌ দৌৰি দৌৰি তেজপুৰৰ এই একাডেমী স্কুললৈ আহিছিলোঁ। আহি নৰেন্দ্ৰ শাস্ত্ৰীৰ ওচৰত আমি এই ৰাষ্ট্ৰীয় স্বয়ংসেৱকৰ যি কুচকাৱাজ এয়া আমি পৰিদৰ্শন কৰিছিলোঁ বা শিক্ষা লাভ কৰিছিলোঁ। আজি বহু বছৰৰ মূৰত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ এই 100 বৰ্ষৰ অনুষ্ঠানত মোক আমন্ত্ৰণ কৰাৰ কাৰণে মই ৰাষ্ট্ৰীয় স্বয়ংসেৱকৰ সকলো সৰ্বভাৰতীয়, ৰাজ্যিক আৰু তেজপুৰীয়া যিসকল স্বয়ংসেৱক আছে সকলোলৈ মই মোৰ আন্তৰিক অভিনন্দন, শুভেচ্ছা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ।